তোমালোক সকলোৱে আহিলানে? ঠিক আছে বাৰু, এতিয়া ভালকে বহি লোৱা। ঠিক আছে, এতিয়া ময়ো বহি লওঁ। এতিয়া আমি কাহিনীটো আৰম্ভ কৰোঁ, নে কি কোৱা? আজি মই তোমালোকক শুনাম ভেকুলীৰ জন্ম কথা। ভেকুলীৰ জন্ম কথা ভাল লাগিব শুনি। ভালকে মন দি শুনিবা, ঠিক আছে? ঠিক আছে, এতিয়া চুপচাপ থাকা আৰু ভালকে শুনা। মই কাহিনীটো আৰম্ভ কৰোঁ। হিন্দু শাস্ত্ৰত জীৱ সৃষ্টিৰ পৰা গোটেই সময়খিনিক 4টা যুগত ভাগ কৰিছে। সেয়া হ'ল সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। সত্য যুগত কেৱল ধৰ্মৰহে স্থান আছিল। এই যুগৰ লোকসকলে সত্য, অহিংসা এই 2 কথাৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। অসত্য, অন্যান্য, অসৎ কৰ্ম আদিত কোনো লোকে মন দিয়া নাছিল। মনে মনেকে শুনি থাকা। ত্ৰেতা যুগৰ 4 ভাগৰ 3 ভাগ ধৰ্মৰ স্থান আৰু বাকী 1 অংশত অধৰ্মৰ স্থান আছিল। এই যুগত অসৎ কৰ্মই সমাজত লাহে লাহে খোপনি পুতিছিল। দ্বাপৰ যুগত ধৰ্ম আৰু অধৰ্মৰ স্থান সমান আছিল। সমাজত ভাল কামে যিমান গুৰুত্ব পাইছিল, বেয়া কামেও সিমানেই গুৰুত্ব পাইছিল। ভাল মানুহ যিমান আছিল, বেয়া মানুহো সিমানেই আছিল। কলি যুগত অধৰ্মৰ প্ৰভুত্ব বৃদ্ধি পাবলৈ ধৰিলে। 4 ভাগৰ 1 ভাগ ভাল কাম আৰু 3 ভাগ বেয়া কাম হ'বলৈ ধৰিলে। সমাজত ঠগ প্ৰবঞ্চকৰ সংখ্যা বৃদ্ধি পাব ধৰিলে। কলি যুগৰ শেষৰ ফালে কল্কিৰ অৱতাৰ হ'ব। বেয়া কৰ্ম সমাজৰ পৰা নাইকিয়া কৰি তেওঁ পুনৰ সত্য যুগৰ প্ৰতিষ্ঠা কৰিব। হিন্দুসকল বিভিন্ন শাস্ত্ৰত 33 কোটি দেৱতাৰ কথা উল্লেখ থাকিলেও মূল দেৱতা 3 জনা। এই 3 জনাক পৰমেশ্বৰ অংশ বুলি ভবা হয়। সেয়া হ'ল ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ। ব্ৰহ্মা সৃষ্টিকৰ্তা, বিষ্ণু পালনকৰ্তা আৰু ৰুদ্ৰ সংহাৰ কৰোঁতা। সত্য যুগৰে কথা। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ 4জন মানস পুত্ৰ আছিল। তেওঁলোক হ'ল সনক, সুনন্দ আৰু সনত কুমাৰ আৰু সনাতন। ব্ৰহ্মাৰ এই পুত্ৰ কেইজন অতি জ্ঞানী আৰু পণ্ডিত আছিল। তেওঁলোকে অনাবৰতে জ্ঞানৰ অন্বেষণত ব্যস্ত আছিল। সেয়েহে তেওঁলোকে বস্ত্ৰ পৰিধান কৰা আদিৰ দৰে সাধাৰণ বিষয়ত একেবাৰে গুৰুত্ব দিয়া নাছিল। মানে সিহঁতে চোলা-তোলা একো পিন্ধা নাছিল? বিনা বস্ত্ৰই তেওঁলোকে দিন পাৰ কৰিছিল। যাৰ জোৱাদিয়ে তেওঁলোকক তলাব পৰা নাছিল। সিহঁতে একো লাজ নাপাইছিল নেকি? লাজ কি তেওঁলোকে অনুভৱ কৰাই নাছিল। কেনে যুগ আছিল, কাপোৰ নিপিন্ধাকৈও থাকিব পাৰিছিল মানুহ। দেহত বস্ত্ৰ পৰিধান নকৰাকৈয়ে স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই ত্ৰিভুৱন তেওঁলোকে ভ্ৰমণ কৰি ফুৰিছিল। আৰু এনেতে এদিনাখন ব্ৰহ্মাৰ এই 4 পুত্ৰ অৰ্থাৎ সনক, সুনন্দ, সনত কুমাৰ আৰু সনাতনে বিষ্ণুক দৰ্শন কৰিবৰ বাবে বৈকুণ্ঠলৈ আহিছিল। তেওঁলোকে বাটত অতি সুন্দৰ সৰোবৰ দেখা পালে। সেই সৰোবৰত স্বৰ্গৰ কেইগৰাকীমান অপেশ্বৰীয়ে গা ধুই আছিল। তেওঁলোকে সনক, সুনন্দ, সনত কুমাৰ আৰু সনাতনক ব্ৰহ্মৰ পুত্ৰ বুলি জনা নাছিল। ব্ৰহ্মৰ পুত্ৰকেইজনৰ যথেষ্ট বয়স হৈছিল যদিও উলংগৈ হৈ থকা বাবে 10-12 বছৰীয়া ল'ৰা যেনহে দেখা গৈছিল। তাৰপিছত কি হ'ল? তাৰপিছত অপেশ্বৰী কেইজনীয়ে ভাবিলে এই সৰু ল'ৰাকেইটাই লজ্জা কি এতিয়াও বুজি উঠাই নাই চাগে।
লজ্জা কি বুজাহেঁতেন ইহঁতে নিশ্চয় বস্ত্ৰ পৰিধান কৰিলেহেঁতেন। পিছত কি হ'ল? শুনা, মই সকলোখিনি কথা কৈ আছোঁ। কওক বাৰু। তাৰপিছত মুনিকেইজনক অপেশ্বৰীহঁতে এইকেইটা কৰ্ণৱথা ল'ৰা বুলি পেংলাই কৰিব ধৰিলে। ব্ৰহ্মাৰ 4 পুত্ৰই ভাবিলে অপেশ্বৰীহঁতে তেওঁলোকক চিনি পাইছে যদিও চিনি নোপোৱাৰ ভাও জুৰি ইটিংকি কৰিছে। তেওঁলোকে খঙত উগ্ৰমূৰ্তি ধাৰণ কৰি তহঁত পানীত থাকি পোক পৰুৱা খোৱা ভেকুলী নামৰ জীও হ বুলি অভিশাপ দিলে। আৰে বাপৰে! তাতেই ভেকুলী হৈ থাকিল? মুনিৰ বচন কেতিয়াও অথলে নাযায়। তেওঁলোকে যি কয় সেইটো হ'বই। সনক, সুনন্দ, সনত কুমাৰ আৰু সনাতনে অভিশাপ দিয়াৰ লগে লগেই অপেশ্বৰী কেইজনী ভেকুলীলৈ ৰূপান্তৰ হ'ল। আৰে বাপৰে! এনেদৰেই ভেকুলীৰ সৃষ্টি হ'ল। এনেদৰেই প্ৰথমে পৃথিৱীত ভেকুলীৰ সৃষ্টি হ'ল। তোমালোকৰ ভেকুলীৰ জন্মৰ কাহিনী শুনি কেনেকুৱা লাগিল বাৰু? ঠিক আছে, আজিৰ এই ভেকুলীৰ জন্মৰ কাহিনী ইমানেই আছিল। অহাকাইলৈ তোমালোকক পুনৰ লগ পাম আন এটি কাহিনীৰ সৈতে। এতিয়ালৈ আহোঁ, বাই।